खालेंदुवानि मरमिलायाव एनिमेल फीड प्लान्ट केटल फीड एन्ड सल्वेन्ट एक्सट्राक्शन इउनिट लुफुंनो अन्थाइ खाम्फाखौ बेखेवदों। प्रमद बर'नि समाव मावजायै खामानिफोरखौ जों मावगासिनो दं होननानै फोरमायो बिटिसिनि चिफ हाग्रामा महिलारि। उदालगुरि जिल्लानि सिङाव थानाय 34 नं खालेंदुवार बियाबनि सिङाव थानाय मरमिलायाव एनिमेल फीड प्लान्ट केटल फीड एन्ड सल्वेन्ट एक्सट्राक्शन इउनिट गायसननो थाखाय दिनै अन्थाइ खाम्फाखौ बेखेवबाय। बेखेवनानै होयो बिटिसिनि गाहाय हाग्रामा महिलारिया। लोगोसेयैनो बाहागो लायो मन्त्रि चरण बर', इएम लोमस्राव दैमारि, एमसिएलए अर्जुन दैमारि, बिक्रम दैमारि आरो दोलोनि गोबां दैदेनगिरिफोरा। कक्राझार जिल्लानि कारिगाव गौरीनेवगार मालसिं रडआव जाथाय जानायनि सायाव हाग्रामा महिलारिया गोरोन्थि सानलायनो नाङा होननानै बयखौबो खावलायो आरो जों सावरायलायगोन होननानै बुंथियो। तारिख भेरगाव साब डिविजनर आन्डारत এই মুরমেলা এই অঞ্চলত ইয়াত আমাৰ এনিমেল ফিড প্লান্ট যেটো প্ৰজেক্ট প্ৰমোদ বড়োৰ দিনতে এইটো কামটো আৰম্ভ হ'ব লাগিছিল বা ফাউণ্ডেশ্যন হ'ব লাগিছিল কি কৰা নাই মানে এই পইচা চেকশ্যন হোৱা নাই এই সময়ত বা ই চেকশ্যন কৰি আনা নাই। যেতিয়া আমি চৰকাৰ আহিছোঁ অসমৰ লগত বা দিল্লীৰ লগত আলোচনা কৰি আমি এইটো চেংচন কৰাইছোঁ। চেংচন কৰি পেলাই এতিয়া আমি সেইটো প্ৰজেক্টটো অতি সোনকালে আৰম্ভ কৰিব লাগে বুলি আমাৰ যিহেতু এইটো দৰকাৰ আছে এই বিটিচি অঞ্চলত। ইয়াত আমি মুৰমেলাটো ঠিকে আছে, স্পটটো মাটিও আছে, এলটমেণ্টো দিছে। আজি আমি শুভ আৰম্ভ ফাউণ্ডেশ্যন কৰিছোঁ। বাছ কোকৰাঝাৰৰ ঘটনাটো পৰহি 19 তাৰিখত আবেলিৰ পৰা আৰম্ভ হৈছে। মুঠতে যোৱাকালি যিখিনি উৰা বাতৰি লৈ পেলাই সেইফালে বেলেগৰ কথা শুনি পেলাই যিখিনি গৰম হৈছিল, এতিয়া আপাতত খুব পিছফুলি আছে, একো গণ্ডগোল আৰু ৰিপিট হোৱা নাই। কিছু হৈছিল যোৱাকালি। মুঠতে আমি আপিল কৰিছোঁ যে বড়ো হ'লেও এই অঞ্চলৰে মানুহ, আদিবাসী হ'লেও এই অঞ্চলৰে মানুহ, চবে আমি এই অঞ্চলতে থাকিব লাগিব। আমাৰ মাজত এনেকুৱা কোনোবা কাৰোবাৰ কথা লৈ পেলাই ভুল বুজাবুজি হৈ পেলাই আমাৰ মাজত দাঙাবাজি হ'ব নালাগে, গণ্ডগোল হ'ব নালাগে। সকলোকে মই আহ্বান কৰিছোঁ যোৱাকালি আৰু আজিও মই এই আমাৰ ভেৰগাঁৱৰ যিটো মুখ্যমন্ত্ৰী মধ্যমিতা যিটো আঁচনিৰ ভিতৰত সেইটো শেষ হোৱাৰ পিছত আমি চৰণ বড়ো ডাঙৰীয়া, জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু মই একেলগে কোকৰাঝাৰত যাই ফিচ মিটিং কৰিবলৈ গৈ আছোঁ। ছাৰ, এই প্ৰজেক্টটোৱে বিটিচিৰ এটা ভাল নাই, অৰ্থনৈতিক সেই প্ৰজেক্টটো আমাৰ যিটো উদ্দেশ্য লৈ পেলাই প্ৰমোদে ইয়াত প্ৰজেক্টটো দিছে, কিন্তু ইয়াত মেইন পাৱাৰ কেনেকৈ চলাব, কি কৰিব লাগে। খালি বিল্ডিঙৰ চেকশ্যনটো দিছে, বিল্ডিঙৰ কিবাটো দিছে, প্ৰজেক্টটো দিছে, কিন্তু সেইটো চলাবৰ কাৰণে মেইন পাৱাৰৰ প্ৰয়োজন। কেনেকৈ চলাব, ইয়াৰ ৰ মেটেৰিয়েলটো ক'ৰ পৰা কেনেকৈ আনিব, সেইবিলাক প্ৰত্যেক কিবাটো আমি এতিয়া দায়িত্ব ল'ব লাগিব, আমি কাম কৰিব লাগিব। নহ'লে সেইটো আকৌ বিল্ডিংহে হৈ থাকিব। ঠিক তেনেকৈ বহুখিনি আঁচনি এনেকুৱা ৰূপায়িত হৈছে, কিন্তু পৰৱৰ্তী সময়ত মানে কোনো কাৰ্যকৰী হোৱা দেখা নাই। হয়, সেইকাৰণে কিবা এটা প্ৰজেক্ট কৰিলে সেইটো চলাব কেনেকৈ ৰান কৰিব, এইবিলাক গোটেই পলিচিটো প্ৰজেক্টৰ লগতে থাকিব লাগে, তেতিয়াহে ছাকচেছ হয়। তো প্ৰমোদ বড়োৰ কিছুমান ইনষ্টিটিউশ্যন প্ৰজেক্ট আছে, সেইবিলাক আমি কেঞ্চেল কৰিছোঁ। কেঞ্চেল কৰি পেলাই যেনিবা আমি মিনি ছেক্ৰেটাৰিয়েট আমি ইয়াত পইচা ধৰিছোঁ, মুম্বাই গেষ্ট হাউচত পইচা ধৰিছোঁ। গোটেই বিটিচিত ইনষ্টিটিউশ্যন কালি কিবা ইহঁতৰ চেমিনাৰ, এইবিলাকৰ ঘৰ এইবিলাকে। আজি ছাৰ ঐতিহাসিক ভৈৰৱকুণ্ড ফেষ্টিভেল কি ক'ব? ভৈৰৱকুণ্ড ফেষ্টিভেল আজিৰ পৰা আৰম্ভ হ'ব, ময়ো আহিম।